প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে 11 বছৰ সম্পূৰ্ণ হৈছে। এই 11 বছৰৰ জাৰ্নি তেখেতে কি আঁচনি গ্ৰহণ কৰিছে ভাৰতৰ কাৰণে, দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকৰ BPL ফেমিলি, বিলো প্ৰপাৰ্টি লাইনৰ ফেমিলিৰ কাৰণে কি আঁচনি গ্ৰহণ কৰা হৈছে, কৃষকবিলাকৰ কাৰণে কি আঁচনি গ্ৰহণ কৰা হৈছে, যুৱক যুৱতীবিলাকৰ কাৰণে কি আঁচনি গ্ৰহণ কৰিছে, আৰু লগতে যিবিলাকৰ মধ্যবিত্ত মানুহক, যিবিলাকৰ মিডিল ক্লাছৰ মানুহবিলাকৰ কাৰণে আঁচনি গ্ৰহণ কৰা হৈছে, আৰু লগতে জেনেৰেল পিপলৰ কাৰণে কি আঁচনি গ্ৰহণ কৰা হৈছে, এই গোটেইখিনি বিতংভাৱে আপোনালোকক ক'বৰ কাৰণে আমি আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আহিছোঁ। ইয়াত ভাৰতীয় জনতা পাৰ্টী জিলাত সভাপতি ৰলেন কেলিং ডাঙৰীয়া আছে, মোৰ লগত ইয়াত ডিফু বিধানসভা সমষ্টিত সন্মানীয় বিধায়ক আমাৰ বিদা চেংলেং ডাঙৰীয়া আছে, আৰু লগতে মোৰে কলিগছ কাৰ্যবাহী সদস্য ৰমসিং তেৰণ ডাঙৰীয়া আছে, স্থানীয় MEC আমাৰ জুনি টিমুং ডাঙৰীয়া আছে, স্পট পাৰ্চন ৰামসিং টিমুং ডাঙৰীয়া আছে, আৰু আমাৰ মিডিয়া ৰংপী, আৰু লগতে আমাৰ কৃষ্ণ ভটাৰে আৰু প্ৰেছ মিডিয়া বন্ধু বান্ধৱী আপোনালোকক প্ৰথমে মোৰ ফালৰ পৰা আজি সেই 11 বছৰ কাৰ্যকালত আপোনালোকৰ বিতংভাৱে ক'বৰ কাৰণে আপোনালোকক নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বত আঁচনিবিলাকৰ বিতংভাৱে ক'বৰ কাৰণে আপোনালোকে আজি অংশগ্ৰহণ কৰাৰ কাৰণে, পাৰ্টিচিপেট কৰাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে জানে ভাৰতৰ জনসংখ্যা 140 crores আছে। 140 crores ভিতৰত যোৱা 11 বছৰৰ আগতে কংগ্ৰেছৰ শাসন আমোলত যেতিয়া মনমোহন সিং চৰকাৰ আছিলে, তেতিয়া ভাৰতৰ ইকনমি 11 পজিশ্যন আছিল, কিন্তু এতিয়া আহি 11 ইয়াৰ্ছৰ ক্ৰছ কৰাৰ পিছত, সম্পূৰ্ণ হোৱাৰ পিছত আজি ভাৰতৰ বিশ্বৰ ভিতৰত 4 লাৰ্জেষ্ট ইকনমিক পজিশ্যন হৈ আহিছে, আৰু বিশ্বৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচয় পাবলৈ সক্ষম হৈছে। কাৰ কাৰণে হৈছে? আমাৰ পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ কাৰণে আজি 4th পজিশ্যনলৈ আহিছে, আৰু গৈ আৰু নেক্সট ইয়াৰ বা আৰু দুটামান বছৰলৈ 3rd পজিশ্যনলৈকে ৰাইজে প্ৰেডিক্ট কৰিছে, আৰু চাইণ্টিষ্টবিলাক আৰু ৱৰ্ল্ড ইকনমিক টপ ইকনমিবিলাকে প্ৰেডিক্ট কৰিছে, আৰু আফটাৰ 1 বা 2 ইয়াৰ্ছৰ পিছত এইটো 3rd পজিশ্যনলৈকে আহি যাব। এতিয়ালৈকে ফাৰ্ষ্ট আছে আমেৰিকা, ছেকেণ্ড আছে চাইনা, 3rd আছে জাৰ্মানী, 4th আছে ইণ্ডিয়া, নেক্সটতো আমি জাপানটো বিট কৰি দিলে। মই তেখেতসকলৰ এজন এডুকেটেডৰ মানুহ। ইয়াত আমাৰ কাৰ্বি আংলঙত নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে বহুত কষ্ট। ইয়াৰ মানুহবিলাকৰ বাহিৰত কাম কৰিব যায়, বেংগালোৰ, চেন্নাই আৰু মহাৰাষ্ট্ৰ, দিল্লী, কলকাতা আৰু বাহিৰত যায়, অসমৰ বাহিৰত। যেতিয়া কোভিড সময়ত যিটো মই ৰিজাল্ট পাই, যেতিয়া হিচাপ আছে মই সহায় কৰিছোঁ, 14,000+ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যুৱক যুৱতীয়ে ইয়াত স্থানীয় বাসিন্দা, তেওঁলোকৰ বাহিৰত কাম কৰে। বাহিৰত কি কাম কৰে? তেওঁলোকে তাত গৈ ইণ্ডাষ্ট্ৰিৰ কাম কৰে, তাত গৈ শ্বপিং মলৰ কাম কৰে, কোনোবা চিকিউৰিটি গাৰ্ড কৰে। সেইবিলাকৰ গোটেইখিনি তথ্য বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আছে। তেতিয়া মই তেখেতসকলক
যিটো মোক হোৱাটছআপৰ জৰিয়তে তেখেতসকলক সহায় বিচাৰিছে লকডাউন বেংক চেংক একো নাই গতিকে মই তেওঁলোকৰ প্ৰথমে 5,000 পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো আমাৰ IT চেল তেখেতসকলৰ মাটি মই 5,000 তেওঁলোকক প্ৰেৰণ কৰা হৈছে পিছত 4,000 3,000 তাৰ পিছৰে অসম চৰকাৰৰ পৰা 2,000 দিছে আৰু মেঘালয় আৰু মণিপুৰ চৰকাৰৰ পৰা যেতিয়া মই মনত আছে 1,000 তেওঁলোক দিছে কিন্তু মই প্ৰথম কিস্তি দিছে 5,000 পিছত 4,000 3,000 2,000 লাষ্টত 1,000 আৰু তেওঁলোকৰ বাছ বাছো মই ৰিজাৰ্ভ কৰি দিছোঁ ট্ৰেইনৰ ভাড়াও মই দিছোঁ ৰিজাৰ্ভ কৰি দিছোঁ কোনোবা ফ্লাইট আহিব বিচাৰে তেওঁলোকৰ ৰিজাৰ্ভ কৰিছোঁ সেই তথ্যমতে 14,000 প্লাছ এতিয়াও ৰেকৰ্ড আছে নাম তেওঁলোকৰ নাম যিমানখিনি আছে বাহিৰত সেইটো তালিকা এতিয়াও আছে আমাৰ ৰেকৰ্ডে সেইটো কম্পিউটাৰত খুলিলে এতিয়াও পাই যায় সেইবিলাকক উঠাই আনিবৰ কাৰণে ইয়াত আমি ইণ্ডাষ্ট্ৰী লাগিব কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি পোষ্ট আছে চেংচন পোষ্ট আৰু চেংচন পোষ্টে দিব পাৰিম আমি যিমানখিনি ডেট ভেকেঞ্চি ৰিটায়াৰমেণ্ট ভেকেঞ্চিবিলাক আমি ফিল আপ কৰিব পাৰিম নতুন পোষ্ট আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ গতিকে আনএমপ্লয়ড প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে নিবনুৱা সমস্যা সমাধান কৰিব লাগে কাৰণে আমি ইণ্ডাষ্ট্ৰী লাগিব আৰু সেই ইণ্ডাষ্ট্ৰী বহাবৰ কাৰণে এইটো কাৰোবাৰ মাটি দিয়া নহয় এইটো এটা এগ্ৰিমেণ্ট কৰিছোঁ 30 বছৰৰ কাৰণে তেওঁলোকৰ আমি মাটি দিম সেইটোতো আমাৰ 30 বছৰ যিটো বেছি নহয় 12,000 বিঘা মান হ'ব 4,000 একৰ্ছ হ'ব 12,000 বিঘা মান হ'ব সেই 12,000 তেওঁলোকৰ ইণ্ডাষ্ট্ৰী বয় আৰু আপোনালোকৰ যে মিডিয়াবিলাক যদি কোনোবা খেতি কৰিছে আপোনাৰ নিজৰ ঘৰৰ মাটি সেইটো আপোনালোকে খেতি কৰিব পাৰিব মাটিটো নলয় তেওঁলোকে খেতি কৰিব পাৰিব প্ৰডাকশ্যনটো তেওঁলোকে কিনিব আৰু কঠিয়াও তেওঁলোকে ল'ব কঠিয়াও দিব তেওঁলোকে আৰু তেওঁলোকে কাটাও তেওঁলোকে কাটি লৈ যাব আমি বহি পইচা পাব এইটো আৰু সেইটো 10 বছৰলৈকে আপুনি এবাৰ ৰুলে এইটো 10 বছৰলৈকে সেইটো একো কৰিব নালাগে বছৰে কাটি থাকিব পাৰিব যদি আপুনি যদি 1 বিঘা আছে বছৰত আপুনি 90,000 পাব আৰু লগতে যদি আপুনি যদি 100 বিঘা পায় 100 বিঘা যদি আপুনি কৰে তেনেহ'লে আপুনি 90 লাখ পাব বছৰৰ এইটো প্ৰত্যেক বছৰত পাই থাকিব আৰু আমাৰ কাৰ্বি আংলঙতো মাটিটো আছে আপোনাৰ মাটি আপুনি খেতি কৰিব কঠিয়াই লোকে দিব কিনাও তেওঁলোকে কিনিব খেতি কৰিবৰ কাৰণে তেওঁলোকৰ টকা এডভান্সো দিব পাৰ বিঘা 10,000 তেওঁলোকে দিব কিনাও তেওঁলোকে কিনিব নিজে এতিয়া ৰবৰ খেতি কৰিলে টিপিঙৰ মানুহ লাগে তাৰপিছত আকৌ টিপিঙৰ মানুহো লাগে তাৰপিছত স্মক হাউচ লাগে আকৌ বিক্ৰী কৰিব লাগে কিন্তু সেইটো নিকিনা কোনো প্ৰশ্ন নুঠে আজি তেওঁলোকে কৈছে আগতে ইণ্ডাষ্ট্ৰীবিলাকত গৈছে চিমেণ্ট ফেক্টৰী তেতিয়াতো আমিতো জন্ম হোৱাই নাই চিমেণ্ট ফেক্টৰী কাৰ্বি আংলং তেতিয়াতো আমিতো দেখাই নাই কিন্তু এতিয়া পুৰা এগ্ৰিমেণ্ট আছে ইয়াত মানুহে 100% ইয়াত মানুহে যিবিলাকৰ নন স্কিলবিলাক তেওঁলোকে ইয়াতে যিটো ইয়াত কৰিব পৰা কেপাচিটি 100% ইয়াত মানুহে চাকৰি পাব সংস্থাপন হ'ব আৰু যিটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টত দিয়া সেইমতে পাব ইয়াতে যিমানখিনি চলে আসাম গভৰ্ণমেণ্ট নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টত দিয়া যিটো নেকি চেলেৰি সেইমতে তেওঁলোকেও দিব দিয়া আৰু কিনাও তেওঁলোকে 100% কনফাৰ্ম এইটো কিয় বিয়া মানে ঘৰে ঘৰে খেতি কৰিব খেতি কৰিলে এইটোতো বিক্ৰী কিনা মানুহ আছে তাতে এতিয়া এপিনে আপোনালোকে জানে আপোনালোকৰ বৰ্ডাৰ ইয়াত আমাৰ সঞ্জুপুৰা নাগালেণ্ড বৰ্ডাৰ পিনে আপোনালোকে এইটো জানে এইটো নাগাবিলাক আহি আছে এছাম মানুহে এতিয়া গ্ৰেটাৰ নাগালেণ্ডৰ কাৰণে এইটো সোমাব বিচাৰিছে সেইবিলাকৰ মাটি যদি আজি কঠিয়াও দিব কিনাও কিনিব খেতি কৰিবৰ কাৰণে টকা দিব আৰু 10 বছৰৰ এবাৰ লগালে 10 বছৰ পিছতে আকৌ লগাব পাৰিব এইটো কিয় বেয়া বেলেগত যাব নালাগে ঘৰ গৈ আপোনাক তেওঁলোকে কাটাও তেওঁলোকে নিজে কাটিব খালি জোখাটো চাব লাগিব কিমান আছে আৰু বছৰৰ 5 বাৰমান হাৰ্ভেষ্ট কৰিব আৰু ইণ্ডাষ্ট্ৰী নহ'লে নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব আনএমপ্লয়ড প্ৰব্লেমটো কেনেকৈ সমাধান কৰিব আজি আপোনালোক পৃথিৱীৰে চাওক আমেৰিকা
আমেৰিকা হওক জাপান হওক সাউথ কোৰিয়া হওক গোটেইখিনি কাণ্ট্ৰি আপোনালোকে চাওক তাত ইণ্ডাষ্ট্ৰিৰ ওপৰতে ডিপেণ্ড কৰে চৰকাৰৰ পৰা ইণ্ডাষ্ট্ৰি মানুহে তাতে সোমাই মানুহবিলাকৰ চাকৰি কৰে গতিকে ইণ্ডাষ্ট্ৰি থাকিলে যেতিয়া এইটো আকৌ এইটো গ্ৰীণ এনাৰ্জি চব অসমত এটা ৰাজনীতি ইতিহাস বা অসমৰ ডেভেলপমেণ্টৰ ইতিহাস আপোনালোকে চাওক অসমৰ এমছত কেতিয়াও হোৱা নাই তেখেতৰ দিনতে এমছত আধাৰ স্থাপন হৈছে আৰু এমছত উদ্বোধন কৰা হৈছে তেখেতৰ দিনতে উপহাৰ দিছে ফাউণ্ডেশ্যন উল্লেখ কৰিছে তেখেতৰ দিনতে ইনগ্ৰেশ্যন কৰা হৈছে গতিকে আপোনালোকে চাওক এতিয়া কাজিৰঙাটো মাজুলীলৈকে কাজিৰঙাত আপোনালোকে হয়তো 37 কিলোমিটাৰৰ এটা ফ্লাইঅভাৰ এইটো চেংচন কৰা হৈছে যোৰহাটটো মাজুলীলৈকে টেনেল দি যাব ব্ৰহ্মপুত্ৰ নদীৰ তলত দি মাজুলী যাব সেইবিলাকৰ আঁচনি চেংচন কৰা হৈছে আমাৰ কামাখ্যা পবিত্ৰ কামাখ্যা মন্দিৰৰ সেইপিনে 6 লাইনছৰ ৰাস্তাৰ চেংচন কৰা হৈছে এই গোটেইখিনি কাম আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপহাৰ দিছে কাৰ্বি আংলঙৰ আপোনালোকে চাওক তেখেতৰ নেতৃত্বৰ দিনত এটা স্থায়ী শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই কাৰ্বি আংলঙৰ তেখেতৰ নেতৃত্বৰ কাৰণে আজি কাৰ্বি আংলং আপোনালোকে চাওক উগ্ৰপন্থী জন্ম হোৱা নাই তেখেতৰ দিনত গোটেইখিনি উগ্ৰপন্থীৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰা হৈছে শান্তি চুক্তি কৰিছে মেমৰেণ্ডামৰ ছেটেলমেণ্ট স্বাক্ষৰ কৰিছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু যিবিলাকৰ সংগঠন আছে তেওঁলোকৰ লগত স্বাক্ষৰ কৰাইছে DNLA ডিমাচা উগ্ৰপন্থী আছে তেওঁলোকৰ লগতো স্বাক্ষৰ কৰাইছে গতিকে নৰেন্দ্ৰ মোদী 11 বছৰ যিটো ভৰি দিছে সেইটো কাৰ্বি আংলং কাৰণে বহুত উপহাৰ দিয়া হৈছে আৰু তেখেতে দিয়া বহুত আঁচনি এতিয়া আছে তেখেতে দিম বুলি কৈছে এতিয়া টেণ্ডাৰ হ'ব নেশ্যনেল হাইৱে নতুনকৈ এটা ক্ৰিয়েট হৈছে নেশ্যনেল হাইৱে 627 নীলি তাৰপিছত আমটেৰেং মৈঠালাংচু সংগ্ৰাম বৰথৈ টংকামুকাম খেৰণি আৰু লগতে ডিমা হাছাও সেই ৰাস্তাও নেশ্যনেল হাইৱে 627ৰ সেইটো আমি উপহাৰ পাইছোঁ 2 মাহৰ ভিতৰতে তেখেতে টেণ্ডাৰ কল কৰিম বুলি কৈছে নীতিন গাডকাৰীয়ে প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা আহিছে বুলি কৈছে যিটো আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ সোনকালে টেণ্ডাৰটো কল কৰিব লাগে গতিকে এনেধৰণৰ তেখেতৰ আঁচনি দিয়া বহুত আছে আৰু আগন্তুক দিনত আমাৰ কাৰ্বি আংলঙৰ যিমানখিনি সমস্যা আছে কেন্দ্ৰ চৰকাৰৰ পৰা যিটো পাবলগীয়া আঁচনিবিলাকৰ সেইটো পাব আপোনালোকে চিন্তা কৰিব নালাগে বুলি যোৱা লোকসভা নিৰ্বাচনৰ আগে আমি লগ কৰি আহিছোঁ আমাৰ দৰসিং ৰহাং ডাঙৰীয়া বিদা সিংলেং ডাঙৰীয়া আৰু অনাৰেবল চিফ মিনিষ্টাৰে আমাক লৈ গৈছে আৰু হৰেণ সিং বি ডাঙৰীয়া আছে অমৰ সিং টিছু ডাঙৰীয়া আছে যে কাৰ্বি আংলঙৰ বহুতো সমস্যাবিলাকত পূৰণ কৰাৰ স্বাৰ্থত অনাৰেবল চিফ মিনিষ্টাৰ আমাক লৈ গৈছে আৰু প্ৰায় 25 মিনিটৰ সময় দি আমি দিয়া মেমৰেণ্ডামৰ গোটেইখিনি চাইছে আৰু আমিও কৈছোঁ আৰু লগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতে গোটেইখিনি বহলাই কৈছে আমাৰ যিবিলাকৰ বহুত দিনৰ পৰা দাবী কথা কাৰ্বি আংলঙৰ সমস্যাৰ কথা এই গোটেইখিনি তেখেতে অৱগত কৰা হৈছে গতিকে আগন্তুক দিনত কাৰ্বি আংলঙৰ যিমানখিনি সমস্যাবিলাক যে আমি সমাধান কৰিব পাৰিম বৰ্তমান 11টা বছৰত যিটো ভৰি দিছে কমপ্লিট হৈছে আগন্তুক দিনত আৰু 4 বছৰ আছে তেখেতৰ নেতৃত্বত ইয়াৰ পিছত আকৌ হ'ব কিন্তু বৰ্তমান এইটো টাৰ্মছত 11 বছৰ আৰু 4 বছৰ আছে এই 4 বছৰত কাৰ্বি আংলং কাৰণে বহুতো উপহাৰ পাব সেইটো আমি কাৰ্বি আংলং আৰু বেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে এইটো আশাবাদী গতিকে আপোনালোকৰ জৰিয়তে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্বি আংলং ৰাইজৰ হৈ
ডিমাচা ৰাইজৰ ৱেষ্ট কাৰ্বি আংলং ৰাইজৰ হৈ আন্তৰিক ধন্যবাদ দিছোঁ আৰু বেলেগ বেলেগ আঁচনিটো ক'ব নালাগে সাহিত্যভাষী ৰাজ্য অসমৰ বৰ অসমৰ কৰা স্বাৰ্থত এইটো সাহিত্যভাষী ৰাজ্যটো আপোনালোকে ভুল বুজিব নালাগে অসমৰ ভিতৰতে থাকিব অসমৰ বাহিৰে নাযায় ষ্টেট উইদিন দ্য ষ্টেট অফ আছাম গতিকে এই সমস্যাৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলঙত ২৬টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি ১,০০০ কোটি টকা স্পেচিয়েল পেকেজো খুজিছোঁ আৰু লগতে কাৰ্বি আংলং ৬টা মিলিটেণ্ট গ্ৰুপছত সেই গ্ৰুপবিলাকত আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব লাগিব শান্তি চুক্তি কৰিব লাগে বুলি আমি দাবী কৰি আছোঁ তেখেতৰ নেক্সট দিনত আমাক ৰিপ্লাই দিছে যে হোম মিনিষ্টাৰক প্ৰেৰণা কৰা হৈছে যে সেই সোনকালে কেনেলেফ UPLA PDCK আৰু KPLT ৩টা সংগঠনৰ লগত সোনকালে আলোচনা কৰিব লাগে বুলি হোম মিনিষ্ট্ৰীত সেইটো চিফ মিনিষ্টাৰে এটা প্ৰেৰণা দিছে আৰু সেই আমি দিয়া মেমৰেণ্ডামৰ ৰিপ্লাইৰ লগে লগে দিছে আৰু নেক্সট দিনত যে নীতি আয়োগ জৰিয়তে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰিবৰ কাৰণে তেখেতে 94 crores 11 lakhs দিয়া হৈছে ডিফু ষ্টেডিয়ামত নেশ্যনেল ষ্টেণ্ডাৰ্ড আপোনালোকে দেখা পাইছে এইটো 45 crores দংকামুকাম 25 crores ডিফু ৰিভাৰ বিউটিফিকেশ্যন এনেধৰণৰ কিছুমান আঁচনি আমি গ্ৰহণ কৰিছোঁ টোটেল 94 crores 11 lakhs আজিলৈকে কোনো প্ৰাইম মিনিষ্টাৰে কাৰ্বি আংলঙৰ 62 আমি 1952 23rd জুনে আমি পাইছোঁ 62 ডিষ্ট্ৰিক্ট কনচিল এতিয়া আছে ইউনাইটেড মেকিলিছ এণ্ড নৰ্থ কাছাৰী ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্ট পোৱাটো আমি 1952 17 নৱেম্বৰ পাইছোঁ কিন্তু কনচিল পাইছোঁ ডিষ্ট্ৰিক্ট কনচিল পাইছোঁ 1952 23rd জুন তেতিয়া বহুতো প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে কিন্তু আজিলৈকে স্পেচিয়েল পেকেজ হিচাপে বিশেষ পুঁজি হিচাপে আমাৰ কাৰ্বি আংলঙৰ কাৰণে আজিলৈকে মই দেখা নাই শুনা নাই আৰু ৰেকৰ্ড নাই পুঁজি দিয়া কিন্তু প্ৰথমবাৰ ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্বি আংলঙৰ কাৰণে 94 crores 11 lakhs উপহাৰ দিয়া হৈছে গতিকে আমি কাৰ্বি আংলং ৰাইজৰ হৈ আমি সকলো জাতি জনগোষ্ঠী হৈ তেখেতক ধন্যবাদ দিছোঁ প্ৰথমবাৰ আগতে কাৰ্বি আংলঙত মইতো তেতিয়া আছিলোঁ দংকামুকাম কাৰ্বি ছাত্ৰ সন্থা আছিলোঁ দংকামুকাম নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে আহিছে আমাৰ ডক্টৰ মনমোহন সিং আগত প্ৰধানমন্ত্ৰী কিন্তু তেতিয়া একো আঁচনি দিয়া নাই একো ডিক্লেয়াৰো কৰা নাই একো ঘোষণা কৰা নাই নিৰ্বাচনত কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে কাৰ্বি আংলঙৰ আহিছে আমিও নিমন্ত্ৰণ কৰিছোঁ প্ৰায় 7 লাখ মান গোট খাইছে নিৰ্বাচনৰ কাৰণে তেখেতে অহা নাই কাৰ্বি আংলং আহিছে তেখেতে আঁচনি দিবৰ কাৰণে আহিছে কি আঁচনি দিছে তেখেতে যে তেখেতে আধালা স্থাপন কৰিছে ভেটেৰিনেৰী কলেজ এগ্ৰিকালচাৰ কলেজ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ তেখেতে লৰিং থিপি আহি আধালা স্থাপন কৰিছে আৰু তেখেতে কৈছে যে যিমান পাৰোঁ মই যে সেই 6 মিলিটেণ্ট গ্ৰুপৰ লগত আলাপ আলোচনা কৰি আমি শান্তি চুক্তি কৰিম পিচ এগ্ৰিমেণ্ট কৰিম বুলি তেখেতে ঘোষণা কৰিছে সেইমতে আমি আধালা স্থাপন কৰা হৈ গ'ল এতিয়া গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ চিংথঙৰ প্ৰায় 80% মান কাম সম্পূৰ্ণ হৈছে আৰু ভেটেৰিনেৰী কলেজ আৰু এগ্ৰিকালচাৰ কলেজ খেৰণি আৰু ডিফুতে হ'ব মাঞ্জা সেই কামটো এতিয়া প্ৰচেছ হৈ আছে টেণ্ডাৰ কল কৰা হৈ গ'ল এইটো সোনকালে কামটো আৰম্ভ হ'ব গতিকে আপোনালোকৰ চাওক প্ৰথমবাৰ
কাৰ্বি আংলঙৰ ৰাস্তা পদূলি বহুত বেয়া আপোনালোকে জানে নেশ্যনেল হাইৱেটো ৰাস্তা খুব অৱস্থা বেয়া বোকাজান গ'লে একদম বহুত ৰাস্তাটো বেয়া অসম চৰকাৰৰ পৰা আমাৰ মেৰামতিটো দিয়া হৈছে কিন্তু আমি দাবী কৰি আছোঁ আৰু লিখিত হিচাপে দিছোঁ ৰিটাৰ্ণ দিয়া হৈছে সেই ৰিটাৰ্ণ দিয়াটো আমি নেশ্যনেল হাইৱে 4 লাইন হ'ব লাগে বুলি আৰু বৰ্তমান চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই লেটাৰ প্ৰেৰণ কৰিছে আৰু সৰ্বনন্দ সোণোৱাল ডাঙৰীয়াও তেখেতেও লেটাৰ দিয়া হৈছে আমি 3টা লেটাৰৰ নীতিন গাডকাৰী গৈ এইটো 4 লাইন ইয়াত দিব লাগে বুলি কৈছে কিন্তু 4 লাইনৰ কামো চেংচন হৈছে প্ৰায় কামটো সম্পূৰ্ণ হৈছে 95% মান কামটো সম্পূৰ্ণ হৈছে এইটো আপোনালোকে চকু আগতে 2560 এমেণ্ডমেণ্ট ke lanon prajin pen lasoni kanang bong lake parliament along place po lapen parliament along place pen laso kapi junji 125 amendment long te MOS MOU laso jitu agreement aklo semukhaan ke take implement lapen duat lo rasi lapen aparta autonomous state apu thake lake political issue lasi laso political issue bang gele to ki je dhan bom lo lapen ke non le chok che deta hai kapi chok i bhani bori pon bom lo ye to ma MP da me parliament along da me alang li ingje dun lo lapen ke MLA tum da me bang ti MLA da me bang thom MLA da me rup sing terong boithalang so MLA haronghat MLA dor sing ronghat dak dipu MLA bida sing leng da me alang li tum da me assembly along da Guwahati lapen ke ho Kokrajhar long ke dia long da me alang itu ada ningje dun je autonomous state ke na pibek nangji lage na tum da chini lo social media lo thek long lapen ang parta me non MP ke hai ba aprang Horan Singh be ke hai osi ala so ke private bill muk la so aprang ke Biren Singh ti hupta muk lapen ke ko chun che da ko Biren so ke Horan Singh be ta so private bill la tha ko place lo non apia ban ke ko ile tu MP mata private bill ko tha kami lata me ko president of India pan paji relo lapen ke speaker reading kami ko daya tasi apor ke nangji sita kaching ki ke than pen chun vekti pusni lilining thepa lapen chun nangji প্ৰণৱ দলে যিটো কৈছে তেওঁটো মোৰ ওপৰতো বহুত অভিযোগ আনিছে প্ৰণৱ দলেতো আছে আপোনাৰ আপুনি ৰাইজৰ দলৰ মানুহ তেওঁ বোকাঘাট পৰা ইলেকশ্যন উঠিছে ইয়াৰ স্থানীয় বাহিন্দা নহয় তেওঁ বোকাঘাটৰ মানুহ আৰু ইলেকশ্যনো উঠিছে ইণ্ডিপেণ্ডেণ্ট আপোনালোকৰ প্ৰফাইলটো চাই এতিয়ালৈকে ক্ৰিমিনেল কেছৰ 6টা আছে এতিয়ালৈকে মাৰ্ডাৰ কেছৰ পৰা আৰম্ভ কৰি ক্ৰিমিনেল কেছৰ 5টা আছে তেওঁ 6টা আছে গতিকে সেইবিলাকৰ কথা কি কম তেওঁলোকৰ কথা আহি ইয়াত যাতে কাৰ্বি আংলঙত মানুহে ডেভেলপমেণ্ট হ'ব নালাগে কাৰ্বি আংলঙৰ ৰেভিনিউ পাব ইয়াত আৰু ষ্টেট গভৰ্ণমেণ্টৰ এটা এগ্ৰিমেণ্ট আছে 60% revenue goes to Karbi Anglong Autonomous Council 40% goes to state government share গতিকে তেওঁলোকৰ যিটো নেকি তেওঁ যিটো নেকি সেইবিলাকৰ কথা কোৱা মনোহজা কথা কেছৰ কথা কম নেকি গোটেইখিনি কেছৰ নম্বৰ কম নেকি তেনে ক'ব লাগে নি আমাৰ প্ৰণৱ দলীয়ৰ কথা তেওঁ ক্ৰিমিনেল কেছতে 6টা আছে এইটো মই বনোৱা কথা মইতো নাজানো এইটো তেওঁ বাইদেউতা চাওঁতে তেওঁ চাইছোঁ গোটেইখিনি চাইছোঁ তাত যিটো এফিডেভিট দিছে তেওঁ 6টা কেছ আছে এই প্ৰজেক্টটো মানে উজ্জ্বল হোৱা নাই নহয় ইডিপিটো উইথড্ৰ হৈছে কিন্তু এইটো ৰাইজৰ যিটো লাগে ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যিটো ৰাইজে কৈছে ইয়াৰ হ'ব লাগে বুলি আপোনালোকৰ মিডিয়াটো দেখিছে এদিনা যে বাহিৰত মানুহ প্ৰায় ৱেষ্ট কাৰ্বি আংলং আহিছে কোনোবা আহিছে ইয়াতো এইটো আমি নামানো যিটো নেকি ইয়াত আগত এক্স চিফ মিনিষ্টাৰ ইয়াৰ জেলাঙত ইয়াত আছে 3500 বিঘা আছে ৰবাৰ মাটি ৰবাৰ খেতি কৰিছে তাৰপিছত আকৌ গ্ৰীণ ভেজিটেবল এইটো কৰিছে শাক পাচলি ৰুইছে নাগালেণ্ড এক্স চিফ মিনিষ্টাৰ এনেধৰণৰ ইয়াৰ স্কুল বনা নামৰ নাগালেণ্ডৰ 600 বিঘা তেওঁলোকে লৈছে কিন্তু তেওঁলোকৰ পতা নাই কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা লোৱা নাই সেইটো কাউন্সিল ৰিজাৰ্ভ লেণ্ড এইটো কাউন্সিল ৰেভিনিউ লেণ্ড এইটো এনক্ৰচমেণ্ট হৈছে গতিকে সেই গোটেইখিনি
ইয়াত মানুহে 100% ইয়াত মানুহে সংস্থাপন পাব তাৰ আকৌ এগ্ৰিমেণ্ট কৰা আছে আগতে আমি ইডিবি লগত ইয়াত মানুহে সংস্থাপন পাব 100% 2 নম্বৰ ইডিবি লগত আমি আগতে এগ্ৰিমেণ্ট কৰা আছে যে ইয়াত যিমানখিনি ওচৰৰ পাজে চুবুৰীয়া মানুহবিলাকৰ ফ্ৰী কানেকশ্যন দিয়া হ'ব কাৰেণ্ট আৰু তেওঁলোকৰ বিল দিব নালাগে বুলি কৈছে প্লাছ ওচৰৰ পাজে যিমানখিনি ওচৰত চুবুৰীয়া যিমানখিনি গাঁৱত আছে সেই গাঁৱবিলাক তেওঁলোকৰ ৰাস্তাবিলাকৰ ব্লেক টপিং কৰি দিম বুলি কৈছে ভাল ৰাস্তা বনাই দিম বুলি কৈছে লগতে তাত এডুকেশ্যনেল ইনষ্টিটিউশ্যন তাত দিব প্লাছ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেভিনিউ দিব এইটো কি বেয়া আছে এইটোতে বেলেগৰ যোগাযোগ কৰিম ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আমি কৰিম চলাৰ প্ৰজেক্টটো ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আমি এতিয়াও 100% যুঁজি আছো এইটো হ'ব লাগে আৰু হ'ব এইটো চিন্তা কৰিব নালাগে এজন দুজন ব্যক্তিহে তেওঁলোকৰ অপোজ কৰিছে কিন্তু স্থানীয় ৰাজ্যটো অপোজ কৰা নাই ঘাঁহে ৰুব বেলেগ নহয় ঘাঁহ ৰুৱাই তেওঁলোকক কিনাও কিনিব তেওঁলোকে নিজৰ মাটি কোনো দখল কৰিব নোৱাৰিব কোনেও ল'ব নোৱাৰিব যিটো নেকি আমাৰ কাউন্সিলৰ পৰা দিয়া সেইটো লিষ্ট সেই লিষ্টৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেভিনিউ পাব পাৰ ইয়াৰ আমি 16,500 পাব পাৰ বিঘা 16,500 পাব পাৰ ইয়াৰত কাউন্সিলে পাই থাকিব এনেই দিয়া নাই আকৌ 30 ইয়াৰ্ছৰ কাৰণে তেওঁলোকৰ সেই এগ্ৰিমেণ্ট যদি ফুলফিল নহয় আমি একোতো আমি বিদ্ৰোহ কৰিব পাৰোঁ তাত দলিলৰ লিখা আছে পুৰা এগ্ৰিমেণ্ট আছে এইটো গতিকে 100% সংস্থাপন যিবিলাকৰ ইয়াত কৰিব পাৰা নন স্কিলবিলাকৰ ইয়াতে কৰিব পাৰিব যদি আৰু স্কিল যিবিলাক স্কিলৰ এমপ্লয়ী যদি থাকে যদি ইয়াত যদি কৰিব পাৰে টেকনিকেল পাৰ্চনবিলাক তেওঁলোকৰ ইয়াতো কৰিব পাৰে আৰু এটা প্ৰসংগ যে সোলাৰ প্ৰজেক্টটো লৈ বিভিন্ন কথা ওলাই আছে সোলাৰ প্ৰজেক্টটো যিটো চৰকাৰৰ ফালৰ পৰা এখন হেৰি আছে এই এডিবি আজিয়ে মই সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ৰেভিনিউ ডিপাৰ্টমেণ্ট মই আজিও মই তেওঁলোকক অৰ্ডাৰ দিছোঁ যে যিমানখিনি ফৰেষ্ট লেণ্ডত বসবাস কৰা ইলিগেল ক্ৰচাৰবিলাকৰ গোটেইখিনি ছাৰ্ভে কৰিব আৰু গোটেইখিনি কিমান হাউচেছ আছে কিমান ঘৰ আছে কাৰণ ইনফিনিটো চব ফৰেষ্ট লেণ্ডে আছে গতিকে সেই বসবাস কৰা গোটেইখিনি ডাটা দিব গৈছে কিমান ঘৰ আছে কোন কোন কমিউনিটি আছে ক'ৰ পৰা আহিছে গোটেইখিনি তথ্যবিলাক দিব গৈছে ছাৰ্ভে কৰাৰ পিছত সেইটো আমি ইডেণ্টিফাইটো ইলেকশ্যন কৰিবই লাগিব সেইটো জেগাত 2014 চনত ইলেকশ্যন হৈছিলে তাত গুলিয়াগুলি হৈছিলে সেইদিনা মোৰ নেতৃত্বত যেতিয়া মই CMৰ দায়িত্ব লোৱাৰ পিছতো মই এটা ইলেকশ্যন কৰিছোঁ তাৰ টোটেল 2027 হাউচেছত ইলেকশ্যন কৰা হৈছে গোটেইখিনি ঘৰৰ ভাঙি এইজন আমাৰ এইখিনি দুজন ফৰেষ্ট গাৰ্ড আৰু আমাৰ পুলিচত এজন আপোনালোকে মনত আছে সেইটোলগীয়া হৈছে 8-9জন তেওঁলোকে মৰিছে গতিকে এইটোতো এৰা নহ'ব এইটো কাৰণে প্ৰটেকশ্যনৰ বৰ্ডাৰ পাৰ্লিমেণ্টৰ চলিউশ্যন কৰিবৰ কাৰণে আমি ইয়াত এটা কামাণ্ডো ট্ৰেইনিং ইনষ্টিটিউটত তাতে বহাইছে এনেধৰণৰ আমি গেটৰ তাতো এতিয়া ৱেলকাম গেটো আমি বনালোঁ আৰু সেইখিনি ছাইডত খটখটি এৰিয়াটো ৱেলকাম গেট এতিয়া আৰম্ভ হ'ব এনেধৰণৰ বৰ্ডাৰ এৰিয়া যিমান পাৰোঁ হয় প্ৰটেকশ্যনৰ কাৰণে আমি চেষ্টা কৰিম হ'ব ন আমাৰ ডেভেলপ কাণ্ট্ৰি বুলি ভাবিছোঁ জাপান চাউথ কোৰিয়া কিন্তু জাপান কম্পিট কৰি এতিয়া আমি 4th পজিশ্যনলৈকে পাইছোঁ তাৰ কাৰণে আমি কাৰ্বি আংলং ৰাইজৰ হৈও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ মই ভাৰতৰ গোটেইখিনি ৰাজ্যৰ কথা নকওঁ কাৰণ আজি গোটেইখিনি ক'লে আজি গোটেই দিনো শেষ নহ'ব আমাৰ যেতিয়া আপোনালোকে গম পাইছে ইয়াত বহুত আঁচনি গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী কাৰ্যকালত বহুত আঁচনি গ্ৰহণ কৰিছে কিন্তু কেইটামান কথা মই ক'ব বিচাৰিছোঁ আপোনালোকে জানে যে আগতে ইন্দিৰা আৱাস যোজনা আছে আই ঘৰ
এতিয়াতো নৰেন্দ্ৰ মোদী চৰকাৰ NDA চৰকাৰ অহাৰ লগে লগে তেখেতে PMAY নামাকৰণ কৰা হৈছে। আগতে ব্যক্তিগত নামাকৰণ কৰিছে, এতিয়াতো যে ভাৰতৰ প্ৰধানমন্ত্ৰী নামতে নামাকৰণ কৰিছে। এতিয়ালৈকে PMAY ঘৰ গোটেই ভাৰতৰ যেতিয়া তেওঁ কাৰ্যকালৰ বনোৱা হৈছে, এতিয়ালৈকে প্ৰায় 4 কোটি ঘৰৰ পৰিয়ালৰ গীতে উপহাৰ দিব সক্ষম হৈছে। আজি আপোনালোকে চাওক, কোন প্ৰথমবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যাতে দুখীয়া পৰিয়ালবিলাকৰ টকা পইচা অভাৱ, তেওঁলোকৰ কাৰণে ট্ৰিটমেণ্ট কাৰণে আৰ্থিক অভাৱ, তেওঁলোকৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত ফ্ৰী ট্ৰিটমেণ্ট কৰাৰ স্বাৰ্থত তেখেতে আয়ুষ্মান ভাৰতৰ জৰিয়তে ফ্ৰী ট্ৰিটমেণ্ট নামত বছৰৰ BPL কাৰ্ড যিটো দিয়া হৈছে, আয়ুষ্মান ভাৰত কাৰ্ড 5 লাখলৈকে ভাৰতৰ যিকোনো নাৰ্ছিং হোম, প্ৰাইভেট নাৰ্ছিং হোম আৰু গভৰ্ণমেণ্ট হস্পিটেলবিলাকলৈ সেই আয়ুষ্মান ভাৰত কাৰ্ড দেখুৱাই দিলে সেইটো 5 লাখলৈকে বিনামূলীয়া সুবিধা পাব। মেডিচিন পৰা আৰম্ভ কৰি ডক্টৰৰ ফি, এই গোটেইখিনি 5 লাখলৈকে বছৰত দুখীয়া পৰিয়ালৰ কাৰণে উপহাৰ দিয়া হৈছে। এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আপোনালোকে জানে যে আগত চৰকাৰত UPA চৰকাৰৰ দিনত যে দুখীয়া পৰিয়ালবিলাকৰ কাৰণে পৰা ৰেচন কাৰ্ড দিছে, কিন্তু টকা আপোনালোকে জানে 3 টকা, 4 টকা, 5 টকা, 2 টকালৈকে দিছে। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত, NDA গভৰ্ণমেণ্ট অহাৰ পিছত নৰেন্দ্ৰ মোদীয়ে বিনামূলীয়া চাউল দিয়া আৰম্ভ কৰাইছে। বিনামূলীয়া চাউল দিয়া আগত চৰকাৰৰ ইতিহাস আপোনালোকে দেখা পোৱা নাই, গম পোৱা নাই। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত, NDA চৰকাৰ অহাৰ পিছত ভাৰতৰ সকলো ৰাজ্য ৰেচন কাৰ্ড বিনামূলীয়া চাউল পাব। সেইটো আমি দুখীয়া পৰিয়ালৰ হৈ মই নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সিদ্ধান্তত আমি ধন্যবাদ দিব লাগিব। আজি আপোনালোকৰ চাওক, যিবিলাকৰ কৃষকবিলাকৰ টকা পইচা অভাৱ খেতি কৰিবৰ কাৰণে বছৰত 6,000 কৰি তেওঁলোকক একাউণ্টত ভৰাই দিয়া হৈছে, ডাইৰেক্ট একাউণ্টত, কোনো থাৰ্ড পাৰ্চন ছেকেণ্ড পাৰ্চন নাই, ডাইৰেক্ট একাউণ্টত যিবিলাকৰ বেনিফিচিয়াৰী তেওঁ একাউণ্টতে যাব। এনেধৰণৰ আঁচনি আগতে আমি দেখা পোৱা নাই আৰু শুনা নাই। এনেধৰণৰ বহুত বিনামূলীয়াৰ আঁচনিবিলাক আমি দেখা পাইছোঁ। মই গোটেই ভাৰতৰ কথা নকওঁ, মই কাৰ্বি আংলঙৰ কথা কওঁ। কাৰ্বি আংলঙৰ কথা ক'লে হ'বতো, ইয়াতে চবেই গম পাইছে গোটেইখিনি। আজি অনাৰেবল চিফ মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও প্ৰেছ মিট দিছে। অথনি মই লেপটপ খোলোঁতে চাইছোঁ, গোটেইখিনি আজি গোটেই ভাৰতে এতিয়া প্ৰেছ মিট দি আছে। গতিকে আপোনালোকে চাওক যে নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত, NDA চৰকাৰ অহাৰ পিছত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ আমি দিল্লীলৈ গৈছিলোঁ। আমাৰ অসমৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে এপইণ্টমেণ্ট লৈ দিয়া হৈছে আৰু গোটেইখিনি আমাক একমডেট কৰিছে। ৰাম মাধৱ তেতিয়া অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰী আছে তেখেতে। আমি কাৰ্বি আংলঙৰ তেতিয়া কংগ্ৰেছ চৰকাৰৰ আছে, তেখেতে এপইণ্টমেণ্ট দিছে আমাক। মই প্ৰথমে 15 মিনিট গোটেইখিনি কাৰ্বি আংলঙৰ সমস্যা মই অৱগত কৰিলোঁ। মেমৰেণ্ডাম আকাৰ দিয়া হৈছে। এই গোটেই দিয়াৰ পিছত তেখেতে আমাক 45 মিনিট দিয়া হৈছে। কাৰ্বি আংলঙত বহুতো সমস্যা আছে, ৰাজনীতিৰ সমস্যা বহুত দিনৰ